নমস্কাৰ বন্ধুসকল ইণ্টাৰনেট বহুত ইণ্টাৰেষ্টিং বস্তু হয় আমি সকলোৱে ইণ্টাৰনেট ইউজ কৰোঁ আৰু বিভিন্ন ধৰণৰ ইণ্টাৰনেটত আমি বিভিন্ন ধৰণৰ ৱেবছাইট খোলো ৱেবছাইট চাওঁ কিন্তু মই আজি আপোনালোকক পাঁচটা এনেকুৱা ৱেবছাইটৰ কথা ক'ব যাম যি পাঁচটা ৱেবছাইট বহুত এমেজিং আৰু বহুত ইণ্টাৰেষ্টিং হয় আপোনালোকে যদি সেই ৱেবছাইট কেইটা চাই আৰু ৱেবছাইটৰ বিষয়ে জানে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ক'ব মই কিয় আগতে জনা নাছিলোঁ এই কেইটা ৱেবছাইটৰ বিষয়ে তো গতিকে ৱেবছাইটৰ কেইটাৰ কথা ভালকৈ জানিবলৈ আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব মই গোটেইকেইটা ৱেবছাইটৰ বিষয়ে আপোনালোকক কম আৰু ভালকৈ বুজাই কম ভালকৈ এক্সপ্ল'ৰ কৰিম তেতিয়ালে আহক ভিডিওটো আৰম্ভ কৰোঁ প্ৰথম যেটো ৱেবছাইট হৈছে ৱেবছাইটটোৰ নাম হৈছে pointerpointer.com pointerpointer.com ৰ স্পেশালিটি হৈছে ইয়াতে আপুনি মাউসৰ কাৰ্সৰটো যেটো এংগলত ৰাখে হেতু এংগললৈ ইংগিত কৰি হেতু এংগললৈ পইণ্ট কৰি এটা মানুহৰ ফটো থাকে সেই ফটোটো আপুনি মাউসৰ কাৰ্সৰটো যিকোনো এই বক্সটোৰ যিকোনো ঠাইতে মাউসৰ কাৰ্সৰটো আপুনি ৰাখিব পাৰে আৰু হেতু এংগললৈ পইণ্ট কৰি যিকোনো এখন আপোনাৰ ফটো পাব আঙুলি এটা তাতে যিকোনো ফটো এখনৰ পইণ্টাৰে মানে পইণ্ট কৰি থাকিব বহুত এমেজিং ৱেবছাইট হয় আপুনি এবাৰ চেক কৰি ল'ব পাৰে ডেসক্ৰিপচনটো মই ইয়াৰ মানে ৱেবছাইটৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো আপুনি এবাৰ চেক কৰি চাব বহুত ভাল লাগিব আপোনাৰ এইটো ৱেবছাইটে কি এলগৰিথম ইউজ কৰি মাউসৰ এই পইণ্টাৰটো হিহতে লোকেট কৰিব পাৰে হেতুটো মই নাজানো কিন্তু যে এলগৰিথম ইউজ নকৰক বহুত ইন্টাৰেষ্টিং হয় আপুনি এবাৰ নিশ্চয় চেক কৰি চাব সেকেন্ড যেটো ৱেবছাইট হৈছে zoomquilt.org হয় zoomquilt.org এনেকুৱা এটা ৱেবছাইট য'ত ইনফিনিট জুম হয় ইনফিনিট জুম মানে জুম হৈয়ে থাকে পিকচাৰটো আপুনি ইয়াতে দেখা পাইছে এটা পিকচাৰ জুম হৈ আছে মানে এনেকুৱাকে জুম হৈ আছে ই যেন হেখেই নহব জুম হৈয়ে আছে গতিকে এনেকুৱা লাগে যেন একদম ইনফিনিট ই জুম হৈয়ে থাকিব আপোনালোকে যিমান দেখিব পিকচাৰটো ভিতৰত সোমাই যায় আছে একদম জুম যেন মানে তাৰ এন্ডিংই নাই কোনো আপোনালোকে ইয়াৰ ডেসক্ৰিপচনটো মই দি দিছো বহুত ভাল লাগে ৱেবছাইটটো খুলি ইমান কেনেকৈ ইহতে এনেকুৱাকে জুমিং কৰিব পাৰিছে হেতুটো বাৰু মই নাজানো কিন্তু খুলি চাই বহুত ইন্টাৰেষ্টিং লাগে আপোনালোকে এবাৰ চেক কৰি চাব আপোনালোকও মোৰ নিচিনা বহুত আচৰিত হ'ব আৰু বহুত ভাল পাব এই ৱেবছাইটটো থাৰ্ড যেটো ৱেবছাইট হৈছে থাৰ্ড ৱেবছাইটটো হৈছে আপোনালোকৰ দা ইন্টাৰনেট ম্যাপ এইটো ৱেবছাইট যেটো হৈছে internetmap.net এই ৱেবছাইটটোত আপোনালোকৰ কেনেকুৱা আপোনালোকৰ এই যেতিয়া এই ৱেবছাইটটো খুলিব এনেকুৱা ধৰণৰ এখন উইন্ডো দেখিব তাত আপোনালোকে দেখিছে বহুত বিভিন্ন ধৰণৰ এই ডট বিলাক দেখিছে এই ডট বিলাক একো নহয় এই ডট বিলাক হৈছে প্ৰত্যেকটোৱে একোটা ইন্ডিভিজুৱেল ৱেবছাইট হয় এই যে আপুনি বহুত ডট দেখিছে এই প্ৰত্যেকটো ডটেই একোটা ৱেবছাইটক ইন্ডিকেট কৰে ইয়াতে যিবিলাক আপুনি ডাঙৰ ডট দেখিছে এইবিলাক আপুনি যিবিলাক ডাঙৰ ডট দেখিছে সেই ডাঙৰ ডট বিলাক হৈছে পপুলাৰ ৱেবছাইট ৰেংকিংত ওপৰত থকা ৱেবছাইট আৰু যিবিলাক সৰু সৰু ডট দেখিছে সেইবিলাক কিমান পপুলাৰ নহয় গতিকে এইটো আমি চাই লও ভালকৈ ইয়াতে আপুনি যেটো ডাঙৰ আটাইতকৈ ডট দেখিছে এইটো ডটেই নিশ্চয় আটাইতকৈ ডাঙৰ এই ডটটো আমি চাই লও এই ডটটো কিহক ইন্ডিকেট কৰে তাৰ কাৰণে আমি এবাৰ এইটোত ক্লিক কৰি দিও ক্লিক কৰি দিলে চাও হয় আপোনালোকে ঠিকই ধৰিছে এইটো ওয়াৰ্ল্ডৰ আটাইতকৈ পপুলাৰ ৱেবছাইট আটাইতকৈ ইউজ হোৱা ৱেবছাইট এইটো হৈছে google.com আকৌ ইয়াৰ পিছত আৰু এটা ৱেব নাম ডট আছে এইটো হৈছে কাখৰ এইটো ডটত আমি ক্লিক কৰি চাও হয় এইটো হৈছে তাৰ সেকেন্ড মানে যেটো লাৰ্জেষ্ট ৱেবছাইট হেতু হৈছে facebook.com আমি সকলোৱে ইউজ কৰো facebook.com আৰু এটা ডট আছে ইয়াতে ডাঙৰকৈ আমি হেতু চাও হয় এইটো youtube.com যত আপুনি অলৰেডি মোৰ ভিডিওটো চাই আছে তো এনেকৈ আপোনালোকে ইয়াতে এই ডট বিলাকত আপোনালোকে চাব পাৰে ক্লিক কৰি চাব পাৰে আৰু প্ৰত্যেকটোৱে একোটা ৱেবছাইট ৰিপ্ৰেজেন্ট কৰিছে কোনটোৱে কি ৱেবছাইট ৰিপ্ৰেজেন্ট কৰিছে হেতু আপোনালোকে গম পাব পাৰে যদি আমি এইটো জুম কৰো জুম কৰিলে আপোনালোকে নিজে ইয়াতে জুম কৰিলে নাম বিলাক লিখা আহে মানে ডটটোত এইটো yahoo.com এইটো bing.com এনেকৈ আপুনি যদি জুম কৰি যায় থাকে জুম কৰি গৈ থাকিলে সেই ডট যিবিলাক সেই ডট বিলাকৰ আপোনাৰ এই ৱেবছাইটটো পাৰ্টিকুলাৰ ৱেবছাইটটোৰ এড্ৰেছ দিয়া থাকে আৰু আপোনালোকে এনেকৈ চাব পাৰে গতিকে গোটেই ওয়াৰ্ল্ডৰ যিমান ৱেবছাইট আছে ইয়াতে এনেকৈ ম্যাপিং কৰাই থাকে বহুত এমেজিং আৰু জনেই এই ৱেবছাইটটো বনাইছে বহুত মানে একদম ইন্টাৰেষ্টিং কাম কৰিছে বহুত ভাল কাম কৰিছে আপোনালোকে
এই ৱেবছাইটটো এইটোৰো মই লিংকটো দি দিছোঁ আপোনালোকে গৈ চেক কৰি চাব পাৰে বহুত ইন্টাৰেষ্টিং হয় আপোনালোকে নিশ্চয়কৈ বহুত ভাল পাব 4 নম্বৰ যেটো ৱেবছাইট হৈছে হেইটো নাম হৈছে essaytyper.com essaytyper.com ত কি কৰিব পাৰি essaytyper.com ত আপুনি এছে লিখিব পাৰে বহুত স্পিডত কেনেকৈ মই আপোনালোকক এক্সাম্পল এটা দি আছো ইয়াতে ৱেবছাইটটো যেতিয়া খুলিব এনেকুৱা এটা পেজ আপোনাক দেখাব ইয়াতে ধৰক মই ইউটিউবৰ ওপৰত ৰচনা এখন লিখিম এছে এখন লিখিম ইউটিউব মই ইয়াতে লিখি দিছো ইউটিউবৰ ওপৰত মই এখন এছে লিখিম তো আপোনালোকে চাই থাকক চাওক মই ইউটিউবৰ ওপৰত এছেখন লিখিব পাৰিছো ৰিয়েলি বহুত স্পিডত লিখিছো নিশ্চয় আপোনালোকে ভাবিছে ন বহুত এনেকুৱাকৈ আপোনালোকৰ লিখিব ইচ্ছা যায় এনেকুৱা বহুত স্পিডত লিখিব পাৰিছো কিন্তু আসলতে মই ইমান স্পিডত লিখা নাই এছেখন মই জাস্ট যিকোনো কিবোৰ্ডত কি প্ৰেছ কৰি যাই আছো আৰু ই নিজে নিজে লিখা যায় আছে আপোনালোকে এই যিখন এইটো ৱেবছাইটত আপোনালোকে কোনোবা আপোনালোকৰ ফ্ৰেণ্ডক আপোনালোকে প্ৰ্যাঙ্ক কৰিব পাৰে যে আপোনালোকে বহুত আপোনালোকৰ এইটো বিষয়ৰ ওপৰত নলেজ আছে আৰু আপোনালোকে বহুত স্পিডত টাইপ কৰিব পাৰে আৰু এনেকুৱাকৈ এছেবিলাক আপুনি ইয়াতে লিখিব পাৰে আপুনি ইয়াতে একো কৰিব নালাগে জাস্ট কিবোৰ্ডত যিকোনো কি প্ৰেছ কৰি গলে হ'ল আৰু ইয়াতে এছেখন এনেকৈ নিজে নিজে লিখা যায় থাকিব বহুত ইন্টাৰেষ্টিং হয় আৰু আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডক প্ৰ্যাঙ্ক কৰিব পাৰে এনেকুৱাকৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ৱেবছাইটটো ইয়াৰো লিংক মই ডেসক্ৰিপচনত দি দিছো ডেসক্ৰিপচনত গৈ আপোনালোকে এটো এবাৰ চেক কৰি চাব আৰু ফাইনালি 5 নম্বৰ যেটো ৱেবছাইট আছে 5 নম্বৰ ৱেবছাইটটোৰ নাম হৈছে ফেক নেম জেনাৰেটৰ হয় আপোনালোকে ঠিকই শুনিছে ইয়াত কি কৰিব পাৰে আপোনালোকে কিছুমান মানুহৰ ৰিয়েলিষ্টিক টাইপৰ কিছুমান মানে ফেক নেম জেনাৰেট কৰিব পাৰে মানে একদম যেটো আপোনালোকৰ ডিটেইলছৰ এড্ৰেছ থাকিব মানে কোনখন চহৰত কোনটো গলিত তাৰ এড্ৰেছ তাৰ মানে ফোন নম্বৰ তাৰ ইভেন ভিজাৰ ডিটেইলছ ডেট অফ বাৰ্থ এভৰিথিং আপোনালোকৰ এজন মানুহৰ যিখিনি ডিটেইলছত আপোনাৰ এড্ৰেছ থাকিব লাগে গোটেই এড্ৰেছখিনি ইয়াতে পাব আৰু এই এড্ৰেছটো আপোনালোকে কান্ট্ৰি ওয়াইজ মেল নে ফিমেল গোটেইবিলাক এইবিলাক এনেকুৱাকৈ ইয়াতে আছে জেন্ডাৰ আপোনাৰ মেল নে ফিমেল সিলেক্ট কৰি ল'ব পাৰে নেম সেটটো আপুনি সিলেক্ট কৰি ল'ব পাৰে কোনখন কান্ট্ৰি টাইপৰ আপোনাৰ সেট নামৰ ধৰণটো লাগিব আমেৰিকা হলে আমেৰিকা টাইপৰ এড্ৰেছ হ'ব বা আপোনাৰ ব্ৰাজিল হলে ব্ৰাজিল টাইপৰ এড্ৰেছটো হ'ব ব্ৰাজিলত যেনেকুৱা কান্ট্ৰিখন আপুনি সিলেক্ট কৰি ল'ব পাৰে কোনখন কান্ট্ৰি ল'ব তো এনেকুৱাকৈ আপুনি যিকোনো মানুহৰ ৰেন্ডম যিকোনো মানুহৰ আপুনি কিছুমান ফেক নেম আৰু পুৰা ডিটেইলছত এড্ৰেছটো আপুনি ইয়াতে জেনাৰেট কৰি ল'ব পাৰে এইবিলাক মেইনলি ইউজ কৰে হ্যাকাৰ বিলাকে বিভিন্ন ধৰণৰ ফেক নেম আৰু ফেক এড্ৰেছ জেনাৰেট কৰাৰ কাৰণে এইটো এটা এমেজিং ৱেবছাইট আপোনালোকে ইউজ কৰি চাব পাৰে গতিকে এইকেইটা আছিল মই ক'ব লগা 5টা এমেজিং ৱেবছাইট আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাইছে এবাৰ ব্ৰাউজাৰত গৈ আপোনালোকে খুলি চাব এবাৰ চেক কৰি চাব মোৰ বিশ্বাস মোৰ বোধেৰে আপোনালোকে বহুত এনজয় কৰিব বহুত ভাল পাব মই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এমেজিং ৱেবছাইটৰ মই আপোনালোকলৈ লৈ আহি থাকিম আপোনালোকে কেৱল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ যদি এই ভিডিওটো আপোনালোকে ভাল পাইছে তেতিয়াহলে নিশ্চয় লাইক কৰিব এতিয়ালৈ আহিছো অতি সোনকালে আপোনালোকক আকৌ লগ পাম ধন্যবাদ শুভৰাত্ৰি